हेलो बंधुসকল আপোনালোকে কেনে আছে আশা কৰো আপোনালোকে ভালেই আছে আজি 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে 14টাকৈ ওয়েবসাইট ৰাতি পুৱা 10 বজাৰ লগে লগে মুকলি কৰি দিয়া হৈছে 2021-22 বৰ্ষৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 4,05,582 জন তাৰে মাজৰ পৰা ছাত্ৰৰ সংখ্যা আছিল 1,88,570 জন আৰু ছাত্ৰীৰ সংখ্যা আছিল 2,17,012 জন সর্বমুঠ ফার্স্ট ডিভিশনত পাস করিলে 65,176 জন ছাত্রছাত্রী সেকেন্ড ডিভিশনত পাস করিলে 99,854 জন ছাত্রছাত্রী থার্ড ডিভিশনত পাস করিলে 64,101 জন শতকরা 96.49 জন ছাত্রছাত্রী পাস করিলে তারে মাজৰ পৰা প্ৰথম 10 স্থানৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে লখিমপুৰ জিলাৰ পৰা ৰত্যুৎপল শইকীয়া তেওঁ মুঠ নম্বৰ পাইছে 597 শতকৰা নম্বৰ হৈছে 99.5 দ্বিতীয় স্থান অধিকাৰ কৰিছে নলবাৰীৰ পৰা বুয়েশী মেধি মুঠ নম্বৰ পাইছে 596 আৰু শতকৰা নম্বৰ হৈছে 99.33 তৃতীয় স্থান অধিকাৰ কৰিছে পশ্চিম কাৰ্বি আংলঙৰ পৰা মৃদুপৱন কলিতা তেওঁ মুঠ নম্বৰ পাইছে 595 আৰু শতকৰা নম্বৰ হৈছে 99.16 ডিব্ৰুগড়ৰ পৰা লাবিব মুজিব তেওঁ মুঠ নম্বৰ পাইছে 595 আৰু শতকৰা নম্বৰ হৈছে 99.16 লখিমপুৰৰ পৰা পাৰ্থ প্ৰতিম দাস তেওঁ মুঠ নম্বৰ পাইছে 595 আৰু শতকৰা নম্বৰ হৈছে 99.16 চতুৰ্থ স্থানত অধিকাৰ কৰিছে বৰপেটাৰ পৰা স্বপ্নৰাজ কলিতা তেওঁ মুঠ নম্বৰ পাইছে 594 আৰু শতকৰা নম্বৰ হৈছে 99 গোলাঘাটৰ পৰা স্নেহা শইকীয়া মুঠ নম্বৰ পাইছে 594 আৰু শতকৰা নম্বৰ হৈছে 99 যোৰহাটৰ পৰা সমদ্ৰিতা শৰ্মা তেওঁ মুঠ নম্বৰ পাইছে 594 আৰু শতকৰা নম্বৰ হৈছে 99 তিনিচুকীয়াৰ পৰা আনুষ্যা বৰা তেওঁ মুঠ নম্বৰ পাইছে 594 আৰু শতকৰা নম্বৰ হৈছে 99 পঞ্চম স্থান অধিকাৰ কৰিছে বৰপেটাৰ পৰা জুবাইৰ তেওঁ মুঠ নম্বৰ পাইছে 593 আৰু শতকৰা নম্বৰ হৈছে 98.83 দৰঙৰ পৰা প্ৰাণজিৎ বৰদলৈ তেওঁ মুঠ নম্বৰ পাইছে 593 আৰু শতকৰা নম্বৰ হৈছে 98.83 যোৰহাটৰ পৰা শাহনাজ আঞ্জুম ইয়াসমিন তেওঁ মুঠ নম্বৰ পাইছে 593 আৰু শতকৰা নম্বৰ হৈছে 98.83 লখিমপুৰৰ পৰা ইকুইট আব্দুদ্দুত্তা তেওঁ মুঠ নম্বৰ পাইছে 593 আৰু শতকৰা নম্বৰ হৈছে 98.83 তো আজি ইমানেই যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব জয় অসম।